Yes, welcome to Imran Assam blog. আশা কৰিছো আপোনালোকে সবেই ভালে আছে আৰু একটা কথা কি জানে আজি আমি দুই দিন ধৰি লং ভিডিও বনাব পৰা নাই মানে মোৰ কামৰ কাৰণে মই টাইম পোৱা নাই আৰু মানে এটো কাৰণে ভিডিও বনোৱা নাই আহিছো যে আপোনাৰ মাজত আজি দুটা কথা পাতিম যে যি হোক আপোনালোকে অকমান প্লিজ অলপ সাপোৰ্ট কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে আমাৰ ভিডিও চাব ভাল ভিডিও বনাম আৰু আমি আপোনালোকে যদি পুৰা সাপোৰ্ট কৰা আপোনালোকে জানে কিমান কষ্ট যি এটা ইউটিউবত ভিডিও আপলোড কৰাৰ কাৰণে কিমান কষ্ট কৰিব লাগে এডিট মাৰিব লাগে ভিডিও বনাব লাগে মানে বহুত টাইম গুছি যায় আমাৰ এটা ভিডিওত ইমানখিনি টাইম 3-4 ঘণ্টা 5 ঘণ্টা গুছি যায় এটা ভিডিও বনাওঁতে আৰু আপোনালোকে সাপোৰ্ট নকৰে তেনেহ'লে ওপৰতে কেনেকৈ যাম আৰু ভাল ভিডিও কেনেকৈ বনাই দিম আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু আমি ভাল ভিডিও বনাম আৰু আমি এতিয়া বহি আছো আমাৰ দোকানত মানে গোটেই দিনত কাম কৰি থাকিব লাগে আৰু কামৰ কাৰণে টাইমই নাপাও আৰু অলপ চলপ টাইম পাও তাৰ মাজত আপোনালোক চাবৰ কাৰণে এটা ভিডিও বনাই থাকো আৰু যদি আপোনালোকে পুৰা সাপোৰ্ট কৰে তেনেহ'লে আমি আৰু বেলেগ জায়গাত গৈ ভিডিও বনাম